সময়বোৰ হাততে হেৰাই এটি দুটি পলকৈ 2023 বৰ্ষ অতিক্ৰম কৰাৰ দৰে কিস্তিৰ কঠীয়াৰ প্ৰতিজন সদস্যই প্ৰতি বছৰে হেঁপাহেৰে ৰৈ থকা বনভোজৰ দিনটো আজি 31 ডিচেম্বৰ অৰ্থাৎ 2023ৰ শেষৰ দিনটোত হাঁহি ধেমালিৰে মাজেৰে পাৰ হৈ যায়। আজি আমাৰ বনভোজৰ থলী আছিল যোৰহাট তিতাবৰৰ বান্দৰজলীয়াৰ কাষতে থকা নগা পাহাৰৰ পৰা সৃষ্টি হোৱা সৰু সৰু জলপ্ৰপাতৰ কাষত। ঠাইখন খুবেই ধুনীয়া। আমাৰ সকলোৰে ভাল লগা সময়খিনি ইয়াতে সামৰি ৰাখিলোঁ। ঐ তোতকৈ ধুনীয়া ঐ ময়ো পাম এজনী ঐ নেপালেও নেলাগে তোলালৈ তোমালৈ যিমানে হলালৈ মৰম ঐ মাজনী হলালৈ আনলৈ সিমানে নাই হলালৈ আশা কৰাই কৰাই হলালৈ নিৰাশা মোক কৰিলা হলালৈ নিৰাশা মোক কৰিলা হলালৈ তোমাৰ সমানৰো কি নাই। মৰম ঐ মাজনী হলালৈ আনলৈ সিমানে নাই।
ভোলালৈ আশা কৰাই কৰাই ভোলালৈ নিৰাশা মোক কৰিলা ভোলালৈ নিৰাশা মোক তাতে বাঘে কাম পিকনিক যিকণ খাইছিলে লগ ফালিব ৰখি আছে একদম ফিল্ডত লগ ফালিব ৰখি আছে दिलों में अरमाए हैं তুমি পড়লে মই অর্ডার শোনাম में कल क्या बनेगा हर एक नजर का सपनाए हैं कोई इंजीनियर का काम करेगा बिजनेस में कोई अपना नाम करेगा मगर ये तो कोई न जाने ये मेरी मंजिल है कहाँ पापा कहते हैं बड़ा नाम करेगा রামচন্দ্র আহিছে ৰভাতলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই